লাখপতি বাইদেউ হ'বলৈ গৈ আছে প্ৰতিগৰাকী মহিলাসকলৰ উদ্যমিতা অভিযান ইতিমধ্যে আৰম্ভ হৈ গৈছে প্ৰতিগৰাকী মহিলাক কেনেধৰণে স্বাৱলম্বী কৰা হ'ব তাৰ বাবে ইতিমধ্যে বিশেষ অভিযান আৰম্ভ কৰিছে ৰাজ্য চৰকাৰে কিন্তু আপুনি কেইটামান ভুল কৰিব নালাগিব এইকেইটা ভুল যদি আপুনি কৰে কিন্তু লাখ টকা চৰকাৰৰ পৰা নাপাব আৰু আপুনি লাখপতি বাইদেউ হ'বও নোৱাৰিব কি ভুল আপুনি কৰিব নালাগিব সবিস্তাৰে এই মুহূৰ্তত আমি জনাব বিচাৰিছো প্ৰতিগৰাকী মহিলাৰ বাবে এটা ডাঙৰ খবৰ কেইটামান কাম নকৰিলে কেনসেল হ'ব লাখপতি বাইদেউৰ ফৰ্মখন লাখপতি বাইদেউৰ ফৰ্ম আপুনি সংলগ্ন কৰিব লাগিব আৰু সেই ফৰ্মখনত সকলো কথা সবিস্তাৰে আপুনি শুদ্ধকৈ লিখিব লাগিব কাৰ্যালয়ত জমা দিলে লগে লগে কেনসেল হ'ব ফৰ্মখন যদিহে আপুনি কেইটামান ভুল কৰে কি ভুল আপুনি কৰিব নালাগিব চাওক গুৰুত্বপূৰ্ণ কেইটামান দিশ সন্নিবিষ্ট কৰাটো বাধ্যতামূলক সেইকেইটা দিশ সন্নিবিষ্ট যদি নকৰে তেনেহলে কিন্তু আপুনি লাখপতি বাইদেউ হ'ব নোৱাৰিব লাগিব অমৃত বৃক্ষৰ ফটো অমৃত বৃক্ষ অভিযান যেহেতু যোৱা বছৰ হৈছিল সেই অমৃত বৃক্ষ অভিযানৰ অংশীদাৰ আপুনি হৈছিল নে নাই যদি হৈছিল তেতিয়াহে আপুনি হ'ব পাৰিব লাখপতি বাইদেউ লাগিব স্বাক্ষৰিত সংকল্প পত্ৰ লাগিব ব্যৱসায়িক পৰিকল্পনা অৰ্থাৎ আপুনি যে চৰকাৰৰ পৰা টকা ল'ব সেই টকাৰে আপুনি ব্যৱসায় কৰিব কি ব্যৱসায় কৰিব আপোনাৰ পৰিকল্পনা কি আপুনি জনাব লাগিব সবিস্তাৰে আবেদনকাৰীৰ ফটো সেয়া সকলোৱে জানে যিকোনো আবেদনৰ কাৰণে ফটো আপোনাৰ লাগিবই আৰু ফৰ্মখন অসম্পূৰ্ণ কৰিলে লগে লগে নাকচ কৰিব কোনোবা এটা লিংক যদি আপুনি ভালদৰে পূৰণ নকৰিলে কোনোবা এটা যদি খালি ঠাই আপুনি পূৰণ নকৰিলে তেনেহলে নহব 3, 4 আৰু 5 মাৰ্চত জমা দিব লাগিব ফৰ্ম সকলোৱে জানে আমি ইতিমধ্যে বহুকেইটা বাতৰি সম্প্ৰচাৰ কৰিছো এই সন্দৰ্ভত আৰু প্ৰপত্ৰ সম্পূৰ্ণৰূপে পূৰণ কৰিব লাগিব অৰ্থাৎ পত্ৰখনত যিখন ফৰ্ম থাকিব সেই ফৰ্মখনত যিমান খালি ঠাই আছে সকলো পূৰণ কৰিব লাগিব ফৰ্মখন জমা দিয়ক নিকটৱৰ্তী আত্মসহায়ক গোটৰ গ্ৰাম্য কাৰ্যালয়ত আৰু ফৰ্মখন জমা দিব পাৰে মণ্ডল পৰ্যায়ৰ কাৰ্যালয়টো মণ্ডল পৰ্যায়ৰ যি কাৰ্যালয় আছে সেই কাৰ্যালয়টো আপুনি 3, 4 আৰু 5 মাৰ্চত জমা দিব পাৰিব ফৰ্মখন আৰু ফৰ্মখন জমা দিব পাৰিব সংশ্লিষ্ট খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়টো মনত ৰাখক কি কাৰ্যালয়ত আপুনি জমা দিব পাৰিব কিন্তু কেইটামান বিশেষ কাম আছে যিকেইটা কাম আপুনি কৰিব নালাগিব প্ৰথম কাম আপুনি কৰিব নালাগিব যে ফৰ্মখন আপুনি কাটকুট কৰিব নালাগিব লেটাৰা কৰিব নোৱাৰিব আপুনি আপোনাৰ নাম ঠিকনা সকলোবোৰ শুদ্ধকৈ দিব লাগিব সমান্তৰালকৈ কোনোবা এটা ঠাই যদি আপুনি খালিকৈ এৰিছে তেতিয়াও কিন্তু আপোনাৰ কেনসেল হ'ব কাৰণ গোটেই ফৰ্মখনত যি ঠিকনা বিচাৰিছে বা যি আপোনাৰ পৰা ডিটেইলছ বিচাৰিছে সেই ডিটেইলছবোৰ সম্পূৰ্ণকৈ আপুনি দিব লাগিব কোনোবা এটা ডিটেইলছ যদি আপোনাৰ দিবলৈ থাকি গ'ল ধৰি লওক আপোনাৰ ফোন নম্বৰটো আপুনি ভালকৈ নিদিলে আপোনাৰ নামটো যদি কেনেবাকৈ ভুল হ'ল অমৃত বৃক্ষৰ ফটো যদি আপোনাৰ ওচৰত নাই তেতিয়াও কিন্তু আপুনি লাখপতি বাইদেউ হ'ব নোৱাৰিব শেহতীয়াকৈ এখন বিশেষ নোটিছ জাৰি কৰা হৈছে অসম চৰকাৰৰ তৰফৰ পৰা এখন নোটিছ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান ইতিমধ্যে মহিলাসকলক উদ্যমী কৰাৰ বাবে এই অভিযান আৰম্ভ কৰা হৈছে সকলোৱে জানে লাখপতি বাইদেউ এই আঁচনিৰ নাম ৰখা হৈছে আপুনি প্ৰপত্ৰ পূৰণ কৰিলে নে সুধিছে ৰাজ্য চৰকাৰে আপুনি প্ৰপত্ৰ পূৰণ কৰি থওক সম্পূৰ্ণৰূপে প্ৰপত্ৰ জমা দিয়াৰ ক্ষেত্ৰত জানিবলগীয়া কথাবোৰ এনেকুৱা 3, 4 আৰু 5 মাৰ্চত আপুনি প্ৰপত্ৰ জমা লোৱাৰ তাৰিখ অৰ্থাৎ এই তাৰিখ কেইটাতে আপুনি জমা দিব পাৰিব আপুনি ফৰ্মখন আনিব ঠিকে ফৰ্মখন আনিলে যি খালি ঠাই আছে সকলো পূৰণ কৰিলে আপুনি ভালদৰে ৰাখিলে কিন্তু আপুনি জমা দিব পাৰিব 3 মাৰ্চৰ পৰাহে 3 মাৰ্চত জমা ল'ব 4 মাৰ্চত জমা ল'ব আৰু 5 মাৰ্চত জমা ল'ব আৰু এয়া কোনো ধৰণৰ অনলাইন নহয় অফলাইনৰ জৰিয়তে শেষ হ'ব সমান্তৰালকৈ স্থান চাওক আবেদনকাৰী নিকটৱৰ্তী আত্মসহায়ক গোটৰ গ্ৰাম্য সংগঠন আপোনাৰ নিকটৱৰ্তী যিটো আত্মসহায়ক গোটৰ গ্ৰাম্য সংগঠন আছে তাত আপুনি জমা দিব পাৰে লগতে মণ্ডল পৰ্যায়ৰ কাৰ্যালয়টো আপুনি জমা দিব পাৰে এই ফৰ্মখন সংশ্লিষ্ট খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়টো আপুনি এখন ফৰ্ম জমা দিব পাৰে আৰু প্ৰপত্ৰত সম্পূৰ্ণৰূপে পূৰণ হোৱাটো বাঞ্ছনীয় অৰ্থাৎ ফৰ্মখনত যদি ধৰি লওক প্ৰথমতে লিখা থাকিল নাম তাৰ পাছত